আবৃত্তি কৰিব লৈছোঁ জ্যোতিৰ্ময় কলিতাৰ তেওঁৰ নামত প্ৰাৰ্থনা। তেওঁৰ নামত প্ৰাৰ্থনা স্বতঃস্ফূৰ্তভাৱে আপোনাৰো ওলায়নে? নে এয়া মোৰ লগতেই হয়? ৰং বুলিলেই তুমি আবিৰ সানিবলৈ কেতিয়াও প্ৰয়োজনবোধেই কৰা নাই, যেতিয়ালৈ তোমাৰ হাঁহি আছে। মোৰ এটা অপৰাধত তেওঁ মোক ঘিণ কৰে, তথাপি সেই অপৰাধ মোৰ অধিকাৰ, সেয়া তেওঁ বুজি পাব। তেওঁ নিবিচৰাকৈ মই তেওঁক ভাল পাওঁ। ব্যস্ততাক অজুহাত নবনাব, হয়তো আপোনাৰ অপেক্ষাত তেওঁ এতিয়াও শুৱা নাই। প্ৰিয় নহয় যেন তেওঁৰ এটা অংগহে হ'ব বিচাৰোঁ, ভয় এটা থাকেই দিয়কচোন। প্ৰিয় হ'লেইতো নিজৰ নহয়, এনেও বিচৰাবোৰ সহজলভ্য নহয়। তোমাৰ সৰু সৰু প্ৰয়োজনীয়তাবোৰ পূৰাবলৈ যেতিয়ালৈ অসমৰ্থ, তেতিয়ালৈ বন্ধুত্বই ঠিক আছে, নহয় জানো? বৰষুণ মানেই যেন তুমি গোটেই নিশা বৰষিলা মোৰ বুকুত, বোৱালা পথাৰ, খেতিয়কৰ উল্লাস। চোৱাচোন, তোমাৰ বাবেই হাঁহিৰ সমাহাৰ। ধন্যবাদ।